ৰাতিপুৱা শ্বৰ্ট ভিডিঅ'টোত গুড মৰ্ণিং গুৱাহাটী ইয়াৰ পৰাই দিছিলোঁ। ৰাতি মই অজাৰ ৰুমত আছিলোঁ। যোৱাকালি আহিছিলোঁ গুৱাহাটী কিবা এখন মিটিঙত। তো এতিয়া মই ঘৰত যাব ওলাইছোঁ। তো ৰাস্তাত কেনেকুৱা কি পৰিস্থিতি হয় গম নাপাওঁ। তো গৈ আছোঁ, দেখাই আছোঁ। এতিয়া যাবলৈ ওলাইছোঁ, গাড়ীখন ঘূৰাই লওঁ, তাৰপিছত দেখাই আছোঁ ৰাস্তাৰ পৰিৱেশ কেনেকুৱা কি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কথা ভাল লাগে, এই 8:30-9টাৰ ভিতৰত যদি গুৱাহাটীৰ পৰা ওলায় তেতিয়াহ'লে অলপ টাইম জাম এনেকুৱাকৈ নাথাকে। আৰু বিশেষকৈ জয়ানগৰ এইটো ৰাস্তাত বেছি জাম নাথাকে। 6 মাইলৰ পৰা যিটো জয়ানগৰ বালুঘাট ৰাস্তা আছে এইটোত বেছি জাম নাথাকে। তথাপিও এইখিনিত অলপ চাৰিআলিৰ কাৰণে জাম আছিলে। তো ওলাই আহিলোঁ মই। ওলাই আহি কেনে মেট্ৰ' হস্পিটেল পালোঁ। গৈ আছোঁ, বশিষ্ঠ চাৰিআলি পাৰ হৈ আহিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ যিখন শ্বৰ্ট ফিল্ম মানে আমাৰ ৱেব ফিল্ম যিখন আপলোড কৰিছিলোঁ 6 মাহ হিৰো আছামত, সকলোৱে চালেনে বাৰু? বাৰু যোনে যোনে চাইছে মোক কমেণ্টত জনাব। এতিয়া আহি জালুকবাৰী পালোঁ। আৰু জালুকবাৰী দৃশ্য এইটো কি বস্তু মই নিজে বুজি নাপালোঁ। এইটো কিবা ৰাস্তাৰ কাম কৰি আছে চাগে। মই সিহঁতক সুধিব নোৱাৰিলোঁ কাৰণ ৰানিঙত আছিলোঁ। আৰু হাজো 27 কিলোমিটাৰ, বৰপেটা 127 কিলোমিটাৰ, তাৰপিছত আৰু এটা আছিলে গুচি গ'ল। সেইটো বাৰু শৰাইঘাটৰ ওপৰত যিটো বতাহ, সেই বতাহটো এটা কিবা এটা ফিল আনে সেই বতাহটোত। আৰু এই পৰিৱেশটো ভাল লাগে এইখিনিত। তো মই অকণমান এই বতাহৰ ফিল লৈ গৈ আছোঁ। খুব ভাল লাগিছে এটা ভাল নেচাৰেল পৰিৱেশ। আৰু এই গাইজ, এই সন্মুখৰ এই পাহাৰখন দেখিছেনে? এনেকুৱা লাগিছে যে এইখিনিত মই সদায় ভাবোঁ, এইখিনি জেগাত আহিলে এইখিনিৰ পৰা এনেকুৱা লাগে যে মই অৰুণাচলত আহিছোঁ নেকি, এনেকুৱা ফিল হয়। তাৰপিছত আহি আমিনগাঁও পাৰ হয় আগিয়াঠুৰি পালোঁ। এই আগিয়াঠুৰি এইখিনি জেগা কিন্তু বৰ ঠাণ্ডা, গৰমৰ কাৰণে বহুত ভাল। আৰু মোৰ ফেভৰেট বস্তুটো ইয়াতে থাকে। মোৰ ফেভৰেট বস্তু কোনটো দেখাই আছোঁ, বলক। এই যে দোকানখন দেখিছে, এইখন কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা দোকান। এই দোকানখনৰ দাদাজনে মেচিনটো ষ্টাৰ্ট কৰিছে। দেখিছেনে ইমান চাফ চিকুণতাৰ মাজেৰে তেখেতে ৰাখিছে বস্তুখিনি। এই আৰু এটা কথা, এই মেচিনটো অহাৰ পৰা মই ইয়াতে খাওঁ। কিয় জানে? এই যিটো আগতে হাতেৰে ঘূৰোৱা মেচিন আছিল সেইটো অলপ দাম কম চাগে বা বেছিও হ'ব পাৰে। সেইটো দেখিছেনে? সেইটোত খালে কিবা মোৰ লেতেৰা ফিল আহে, কাৰণ তাত গ্ৰীজ কিবা লাগি থাকে চাইডত। কিন্তু এইটো মেচিনত কি আপোনাৰ অলপ ষ্টিলনেছটো এইটোত অলপ চাফা বেছি। আপোনালোকে যদি আহে এনেকৈ আগিয়াঠুৰি হৈ খাই যাব। কাৰণ আৰু এখেতে যিটো ছিষ্টেমত দিছে ভাল লাগিছে। এতিয়া খাবলৈ ৰখি আছোঁ, ৱেইট কৰি আছোঁ, কেতিয়া আহিব চাই আছোঁ। আহি গ'ল, মজা লাগিছে। আপোনালোকেও আহিব, ইয়াত ৰখি কিনে খাই যাব দাদা তাত। আৰু দাদাৰ ব্যৱহাৰ ইমান ধুনীয়া ন, মানে আপুনি এটা বেলেগ ফিল পাব কথা পাতি এখেতৰ লগত। বহুত অমায়িক হয় মানুহজন। আৰু কুঁহিয়াৰৰ ৰস যেতিয়া খাব লাগে নহয়, তেতিয়া মই এগিলাচ দি নহয়, মিনিমাম 2 গিলাচ লাগে। এইটো কেইটকা বা গিলাচ মই সোধাই নাই, দাদা মোক দিছে। ডাঙৰ গিলাচ সেইটো কিন্তু। তো ছেকেণ্ড গিলাচটো খাই লওঁ, তাৰপিছত যাম, দেখাই আছে। দাদাক সুধিলোঁ এইটোৰ দাম কিমান? দাদা ক'লে 60,000। বা ইমান সৰু বস্তুটো বহুত দাম। পিছত গম পালোঁ এই যে হণ্ডাৰ যে মেচিনটো লাগি আছে সেইটো কাৰণে। আৰু সুধিলোঁ গ্লাছটোত কিমান টকা? 30 টকা বুলি ক'লে। আৰু মই সুধিছোঁ কিমান গ্লাছমান যায় দিনত চেলিং? দাদাই ক'লে কি 100 মান যায়। মই ক'লোঁ 100 যায়? কৈছে কেতিয়াবা কম যায়, কেতিয়াবা বেছি যায় বতৰ ভাল হ'লে। এতিয়া আজি অলপ বতৰটো ডাৱৰীয়া, তো মই 30 টকাকৈ ল'লে, তো 60 টকা মই মাৰিলোঁ। তো এতিয়া বলক গৈ থাকোঁ নেকি। তো লাহে মই ওলাইছোঁ। আচলতে মই ব্লগিং কৰা তেনেকুৱা এক্সপিৰিয়েঞ্চ নাই। তো এক্টিঙৰ মানুহ, বাট
এইটো কি মই মানে মোৰ ডায়েৰীবোৰ মানে ইয়াত মানে মই ডেইলি বেচিছৰ ভিডিঅ'বোৰ ক'ত গৈ আছোঁ কি কৰিছোঁ সেইটো মই আপলোড কৰাৰ কাৰণে এই চেনেলটো বনাইছোঁ। আশা কৰোঁ সকলোৱে মৰম কৰিব। আৰু কিছুমান বস্তু দেখাম, ট্ৰেভেল ফুডছ এইবিলাকৰ বিষয়ে ভিতৰত দেখাম মই। এই ৰ'ব এটা কথা সুধোঁ ৰ'ব আপোনালোকক। এইখন এই শৰাইঘাট ৰণস্মৃতি উদ্যানখনত আপোনালোকে আহিছিল নে সৰু থাকোঁতে? মই কিন্তু সৰু থাকোঁতে আমাৰ স্কুলৰ পৰাও আনিছিল আৰু ঘৰৰ পৰা আহিলে এইখনত সোমাই গৈছিলোঁ আগতে এবাৰ। কিন্তু এই পুৰণা কথাবোৰ মনত পৰি এতিয়া হোটেলত সোমালোঁ, অলপ কিবা খাই লওঁ আৰু মই মানে এনেও মানে যদি ট্ৰিপত থাকোঁ তেতিয়া কিবা অলপ খাই লওঁ। ইয়াৰ পৰঠাখন খুবেই মজা লাগে। কোনখন হোটেলত আছোঁ মই দেখাম। চন্দ্ৰমা লখিমী পাৰ হৈ আহিছোঁ, তাৰপিছত আৰু খাব পৰা ভাল হোটেল এখন আছে, সেইখনতে সোমাইছোঁ। মই দেখাই আছোঁ আপোনালোকক হোটেলখন। আগতে খাই লওঁ। কিবা এটা মজা লাগিছে দেই। এইখন হোটেলত খালে গম পাব। এইখনৰ নাম হৈছে হোটেল ময়ূৰ। মোৰ ফ্ৰেণ্ডৰে হোটেল, এনে চিনাকি আৰিফৰ। তো এইখন লৰকাঠাত আছে, লৰকাঠা পাৰ হৈ ঘোগাপুৰ আগতে। এতিয়া গৈ থাকোঁ বলক। আহি কাপলাগুৰি চক পালোঁ। তো আমাৰ ঘৰ আৰু বেছি দূৰ নাই, অকণমান, কিন্তু এই ডাৱৰীয়া হৈ আছে বতৰটো। মই মানে আইফোনটোত ভিডিঅ' কৰি আছোঁ, তো মোৰ এণ্ড্ৰইডটো মানে টেম্পাৰখন অকণমান বেয়া হৈছিলে। তো টেম্পাৰ এখন আনিব দিছিলোঁ ল'ৰাজনক সেইখন দোকানৰ পৰা, কাৰণ ইয়াৰ তাত নাছিলে। তো সি আনিলে, কি কৰিছে চাওঁ। মিলাই আছে, কিবা এটা মিলাই আছে, খুব ধুনীয়াকৈ মিলাই আছে। কিন্তু ফুটপাথত এই টেম্পাৰ লগা মজাটো এটা বেলেগ। কিন্তু কেতিয়াবা মানুহ ভিৰ থাকে বহুত এনেকুৱা দোকানবোৰতো, আৰু বেলেগতকৈ ইয়াত অলপ কমত পায়। কিন্তু দুৰ্ভাগ্য মোৰ টেম্পাৰখন নিমিলিল, কাৰণ তাৰ পৰা অনাখনো মোৰ লগত নিমিলিল, কাৰণ X6 Pro আছিলে। আহি আবুলৰ এই বাইকৰ ডিলাৰখনতে বহি দিলোঁ। ইয়াত ছেকেণ্ড হেণ্ড বাইক পায়। আপোনালোকে কেতিয়াবা আহিলে ৰামপুৰৰ ফালে আহিলে চাই যাব পাৰে, কাৰোবাক যদি লাগে কম দামত বাইক আবুলৰ। তো চিনাকিৰ ভিতৰতে। তো মই এতিয়া বৰষুণটো অকণমান কমিছে, গৈ থাকোঁ বলক। বৰষুণ মানে ঠাণ্ডাই লাগি গ'ল। মই চাৰ্টটো খুলিছোঁ, বেগত ভৰাই লৈছিলোঁ। ৰ'দ নাই আৰু হাতখন এনেই ক'লা হয় বাইক চলালে। এজন ল'ৰা আহিলে, এই ল'ৰাজনে ক'লে আপোনাক মই চিনি পাইছোঁ, আপোনাৰ সেই 6 মাহ শ্বৰ্ট ফিল্মখন চাইছোঁ। বৰষুণ খুব ধুনীয়া, ধন্যবাদ তাক ধন্যবাদ জনাইছোঁ মুভিখন চাইছোঁ। কিন্তু আহি কিনে আকৌ বৰষুণ পাইছোঁ বামুণবড়িত, এইবাৰ আকৌ অলপ বেছি। এনেকৈ বৰষুণ দি থাকিলে কেনেকৈ বাইক চলাই মানুহবিলাক যাব। এই চাওক, ৰেইনকোট মাৰিও মানে অৱস্থা বেয়া, ৰখি দিছে। কাৰণ এনেকুৱা বৰষুণ, এনেকুৱা হিট লাগে, মানে চকুত লাগি যায় যদি হেলমেটটোৰ ঢাকন খোলা থাকে, তাৰপিছত ডিঙিত লাগি যায়। এনেকুৱা ফিল হৈছে যে মই বাছতে আহিব লাগিছিল। কাৰণ আগে পিছে যে গুৱাহাটী গ'লে মই 4 চকাই লৈ যাওঁ, কিন্তু মনটো কি খেলিলে, যোৱাকালি যে অলপ বতাহ খাই যাওঁ বুলি লৈ গ'লোঁ, কিন্তু এতিয়া অৱস্থা দেখিছেনে। আৰু এইখন যে এইখন শ্বহীদ সুৱৰ্ণী কলেজ, এইখনতে মই ডিগ্ৰী পঢ়িছোঁ, আৰু এইখন বামুণবড়িত আছে। তো মোৰ ঘৰলৈ বেছি দূৰ নাই, তো মই অলপ মাটিতে বহি দিছোঁ এনেকৈ। তো বেঞ্চ এখন আছিলে, মই বহা নাই তাত, কাৰণ মই তাতে বেগ চেগ থৈছোঁ। আৰু গাড়ীখন দেখিছে নহয়, এনেকুৱাকৈ কিন্তু আপোনালোকে ৰিক্সত নথ'ব বেছি। ৱেট থকা গাড়ী হ'লে মানে যদি ষ্টাণ্ডডাল যদি মানে সেই হয়, পৰি যাব পাৰে। তো এতিয়া বৰষুণটো কমিছে, এইখিনিত বৰষুণ নাইয়ে। তো বলক গৈ থাকোঁ ঘৰলৈ, আৰু বেছি দূৰ নাই। কিন্তু এইখিনিত অলপ স্পীড ব্ৰেকাৰ বেছি। স্পীড ব্ৰেকাৰ দিবও লাগে, কাৰণ ইয়াত 2-3জন ল'ৰা মৰিছে এক্সিডেণ্টত। বহুত স্পীডত গাড়ী চলাই এইখিনি জেগাত। আৰু ইয়াতে চেণ্টাৰ প্লেচটো এইখিনিত মানে অলপ এনেকুৱা। আৰু এইখন ষ্টেডিয়াম হৈ আছে লেফ্ট ছাইডে, কেতিয়াবা দেখাম বাৰু। কিন্তু আকৌ বৰষুণ পালোঁ মই, বহুত বৰষুণ। দেখিছেনে কেমেৰা কেনেকৈ জাম হৈ গৈছে। পূৰা বকিছোঁ, চাগে আপোনালোকে বেয়া পাইছে। ভাল বেয়াটো কৈ দিব। মোৰ মানে ডেইলি লাইফটো যেনেকুৱা তেনেকুৱাকৈ মই কৈছোঁ কথাবোৰ, আৰু তেনেকুৱাকৈ দেখাই আছোঁ বস্তুবোৰ। তো তেনেকৈ কাৰণ কৈছোঁ মই ব্লগিং কৰা ল'ৰা নহয় আচলতে। তো
গৈ থাকক, পূৰা বৰষুণ দিছে কিন্তু গৈ থাকক মানে মোৰ লগত গৈ থাকক আপোনালোকে। দেখিছেনে বাউনবৰী দলংখন দেখিছে? এই কেনেকুৱা বৰষুণ চাওক চাওক, একদম মানে ডিঙিত লাগি গৈছে। আহি মাজদিয়া পালোঁ, কিন্তু মাজদিয়া ফিল্ডৰ দৃশ্যটো দেখি খুবেই মোৰ সেই লৰালিকাৰৰ কথাবোৰ মনত পৰি গৈছে। চাওক মই কেনেকৈ ভিজিছোঁ, উপায় নাই আৰু মই বোলো আজি অলপ মজাই লওঁ আৰু, উপায় নাই আৰু যিহেতুকে ভিজিছোঁ। আধা আধি ভিজিছিলোঁ তো এতিয়া আৰু ৰখি লাভ নাই, মোবাইল চোবাইল ভিজি গৈছে। দেখিছেনে ল'ৰা ছোৱালীবিলাক কেনেকৈ খেলি আছিল? চাগে বৰষুণ অহা নাছিলে, সিহঁতে ইয়াত থাকোঁতে বৰষুণ আহি গ'ল, পানী জমা হৈ গ'ল, খেলিলে। তো মই এতিয়া আহি ঘৰ পালোঁ। ঘৰত আহি অৱস্থা একেবাৰে কি ক'ম। দেখিছেনে টেম্পাৰ লগাব দিছিলোঁ যে ফোনটো, সেই ফোনটোত পানী সোমাইছে। ৱাটাৰপ্ৰুফ নহয়, বাট প্ৰটেকশ্যন অলপ সিমান বেয়াও নহয় এইটোৰ। বেক কাভাৰটোৰ এনেকৈ হেৰি আছে, চাৰ্জৰ পিনতো পানী নোসোমায়। আৰু বক্সত সোমাইছে যদিও মই এটা এপ আছে, যিটো এপৰ বিষয়ে কেতিয়াবা ক'ম আপোনালোকক। সেই এপটো হেৰি কৰিলে বক্সৰ ভিতৰত পানী সোমাই, স্পীকাৰত যিখিনি পানী সোমায় সেইখিনি ওলাই যায়। দেখিছেনে ভৰি চৰি কেনেকুৱা অৱস্থা বেয়া। আজিলৈ এৰিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।